दिनै वर्ल्ड फिशारिज डे गुबुन गुबुन जायगायाव बे वर्ल्ड फिशारिज डे खौ गाजा गोमजायै फालिनायखौ नुनो मोनदों। बेखौ लोब्बा लाखिनानैनो ना आबादारिफोरनि बेफार फालांगिया जौगानायनि थाखाय भारत सरकारजों गनायथि होजानाय मासबाद ब्लकआ ना आबादारिफोरनि थाखाय फिश फार्मार प्रडिउसार कम्पानिया जौगानायनि थांखि लायो। गुबुन गुबुन जायगायाव वर्ल्ड फिशारिज डे खौ फालिनाय बायदि दिनै उदालगुरि जिल्लानि राङापानियाव फालिनाय जायो। गुबुन जायगाफ्राव ना आबादनि बिथिङावबो जौगानायखौ नोजोर बोनानै बे थांखिखौ उदालगुरि जिल्लानि मासबाद ब्लकआव लानाय जायो। बिटिआर सरकारा गुबुन गुबुन बिथिङाव जौगानाय खामानि मावनायजों लोगोसे बेफार फालांगिफोरखौबो जौगाहोनायनि थांखि लादों। थिग बेबादिनो बिटिआर सरकारा ना आबाद मावनानै जाग्रा सुबुंफोरनि थाखाय बिटिआर ओनसोलनि ना आबादखौ जौगाहोनायनि थांखि लायो। আজি 21 নৱেম্বৰ 2023 वर्ल्ड फिशरी डे আমি আজি ৰাঙাপানী মাছবাদ ব্লকৰ আণ্ডাৰত নিছলা ফিছ ফেড ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আৰু আমাৰ ফাৰ্মাৰ্ছ কেইটাৰ লগত আমি আজি ইয়াতে এহেঁতৰ পুখুৰীৰ কাষত আমি আজি চেলিব্ৰেট কৰিবলৈ জমা হৈছোঁ আৰু আমি দুটামান মাছো মাৰিলোঁ। আমাক মাছবাদ ব্লকত আমাক সহযোগ দিছে চল ৰেঞ্জ ফুডছ প্ৰাইভেট লিমিটেড নাফেড আৰু ভাৰত চৰকাৰৰ হেল্পত আমি সেই নিছলা ফিছ ফেড ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটো আমি ৰেজিষ্টাৰ কৰিছোঁ। আৰু আমাৰ পৰা এটাই চবৰ কাৰণে এটা ইনফৰমেশ্যন যে মাছবাদত যিমান পুখুৰী থকা মানুহ আছে সেইকেইটা যদি মাছৰ বিজনেছটো যদি আগবঢ়াবলৈ ইচ্ছুক আছে তেতিয়া আপোনালোকে নিছলা ফিছ ফেড ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড আমাৰ ৰেজিষ্টাৰ অফিচ ওৰাঙত আছে, আপোনালোকে আহি পেলাই মেম্বাৰো হ'ব পাৰিব। আৰু আমি সেইটোৱে এম ৰাখিছোঁ যে মাছ খেতি কৰি পেলাই আমাৰ যে যিটো ইনকাম চ'ৰ্চটো পুখুৰীৰ থ্ৰুৱেদিও যে আমি বঢ়াব পাৰে সেইটো আমি আশা কৰি পেলাই আমি আগবাঢ়ি আহিছোঁ। সেইখিনিয়ে, ধন্যবাদ।